মনৰ কথা কেইটামান কম বুলিয়ে ভিডিঅ'বোৰ বনাই ৰাখোঁতে এডিটৰ এলাহত মোৰ একদম গেলেৰী ভৰ্তি। আজি আপোনালোকক ক'ম মই কিয় কেকৰ ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ। ইয়াৰ বাহিৰে মই কিয় বেলেগ কাম বাছি ল'ব নোৱাৰিলোঁ। প্ৰথম কাৰণটো হৈছে যে মই একেবাৰে এতিয়া ঘৰত থাকি ঘৰৰ পৰা ওলাই যাব নোৱাৰা হ'লোঁ। মই ঘৰতে মোৰ জীৱ জন্তু বহুতো গোটাই লৈছোঁ যে মই তাহাঁতক এৰি একো কৰিব নোৱাৰোঁ, তাহাঁতক এৰি থৈ যাব নোৱাৰোঁ। মই নহ'লে যেন তাহাঁতৰ নহয়। তো সেইটো কাৰণে মই ঘৰতে কিবা এটা ব্যৱসায় ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ আৰু সেইটো ভাবিয়ে মই কেকৰ ব্যৱসায়টো আৰম্ভ কৰিলোঁ। যদিও আৰম্ভ কৰিছোঁহে, এতিয়াও বহুখিনি আগুৱাই যাবলৈ আছে। আপোনালোকে মোক আশীৰ্বাদ কৰিব মই যাতে আগুৱাই যাব পাৰোঁ। আৰু এইখিনিতে কওঁ যে মই ব্যৱসায়টো আৰম্ভ কৰিছোঁহে, কাৰণ ইয়াতে মোৰ বৰ বিশেষ একো লাভ নাথাকে, কাৰণ একদম সৰু সুৰাকৈ আৰম্ভ কৰিছোঁ ব্যৱসায়টো। আৰু যিখিনি পাওঁ সেইখিনি মই ইহঁতৰ লগতে খৰচা কৰোঁতে গুচি যায়। কাৰণ যদি আপোনালোকে ঘৰত জীৱ জন্তু ৰাখে তেতিয়া আপোনালোকে নিশ্চয় গম পাব যে তাহাঁতলৈও বহুতখিনি উপাৰ্জনৰ প্ৰয়োজন হয়। মইতো ঘৰৰ পৰাই চলি থাকোঁ, গতিকে তাহাঁতক বেছি সংখ্যক খোৱা বোৱা গোটেইখিনি ঘৰৰ পৰাই চলোঁ। কিন্তু তাহাঁতৰ ধৰি লওক এই বিস্কুটেই হওক, এই কিবাই হওক, অকণমান মাংসই হওক, কাৰণ সিহঁতক ডেইলি মাংস দিব লাগে। তো কেতিয়াবা যদি ঘৰৰ পৰা নাপাওঁ, মই নিজে নিজৰ খৰচাৰে তাহাঁতৰ খৰচবোৰ উঠাব লগা হয়, বহন কৰিব লগা হয় আৰু খৰচবোৰ। তো সেইটো কাৰণে আৰু আপোনালোকক মই লাহে লাহে দেখাম মোৰ কি কি জীৱ জন্তু আছে আৰু মই কিয় তাহাঁতক এৰিব নোৱাৰোঁ। ভিডিঅ'টো কেনে পালে জনাব। আপোনালোকলৈ মই ইমান দীঘলীয়া ভিডিঅ'টো এডিট কৰি